আজিৰ খেলত আপোনালোকে চাই আছে আহি আছে ডিয়াম এক্সপ্ৰেছ ভাৰ্চেছ জয় জননী। আজিৰ খেলে প্ৰথম ৰাউণ্ডতে আহি আছে। ফাৰ্ষ্ট ৰাউণ্ড এইটো আৰম্ভ হ'ল খেল। এতিয়া ডিয়াম এক্সপ্ৰেছ ভাৰ্চেছ জয় জননী পৰিছে। চাই আছে আপোনালোকে একেবাৰে সমান সমান গতিতে আহি আছে। দুটা নাও একদম তুষাৰ নাও, সেইবাবে দুটা একেলগে হৈ আছে। ডিয়াম এক্সপ্ৰেছ নাওটো সেইটো বাৰৰ নাওটো ডিয়াম এক্সপ্ৰেছ আৰু কলাটো হ'ল জয় জননী। দুটা নাও একেবাৰে সমান সমান গতিত আহি আছে। চাওক কোনটো নাও আগত যায়। একেবাৰে সমান সমান গতিত আহি আছে। সমান 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 দুটা নাও তাৰমানে সমান সমান হৈছে। এতিয়া আহি আছে আপোনালোকৰ দ্বিতীয়টো ছিট। দ্বিতীয়টো ছিটত পৰিছে আপোনালোকে নিশ্চয় জানে 5টা নাও আছিল। দ্বিতীয়টো ছিটত পৰিছে আপোনালোকৰ দয়াল বৰষা ভাৰ্চেছ ৰাজমাতা। ৰাজমাতাৰ লগত পৰিছে আপোনালোকৰ দয়াল বৰষা। দয়াল বৰষা পৰিছে আপোনাৰ ৰাজমাতাৰ লগত। ৰাজমাতা ভাৰ্চেছ দয়াল বৰষা। চাওঁ এতিয়া কোনটো নাও আগত যায়। দয়াল বৰষা বহুত আগত আহি আছে নাওটো। ৰাজমাতা নাওটো লাহে লাহে পিছ পৰি আছে। আপোনালোকে চাই আছে দয়াল বৰষা এই ৰাউণ্ডত আগত যাব বুলি আশা কৰা যায়। আপোনালোকে চাই আছে দয়াল বৰষা নাওটো এইটো ছিটত আগত গ'ল। ৰাজমাতাই নাম্বাৰ -4। এইবাৰ আহি আছে আপোনালোকে চাই আছে জয় জননী ভাৰ্চেছ ডিয়াম এক্সপ্ৰেছ। আকৌ আহি আছে আপোনালোকে চাই থাকক জয় জননী ভাৰ্চেছ ডিয়াম এক্সপ্ৰেছ। আৰু এটা আগতে এটা ছিট দিছিল, একেবাৰে সমান সমান হৈছিল। এতিয়া জয় জননী ভাৰ্চেছ ডিয়াম এক্সপ্ৰেছ নাওটো আহি আছে। আপোনালোকে চাই থাকক ডিয়াম এক্সপ্ৰেছ নাওটো সেইটো বাৰত আছিল, এইটো বাৰত এতিয়া আহি আছে। কলা নাওটো মানে জয় জননী নাওটো এতিয়া আগবাঢ়ি আছে লাহে লাহে। এইটো ইয়াৰ আগতে ছিট যিটো দিছিল সমান সমান হৈছিল। এতিয়া বুজা গৈ আছে যে জয় জননী নাওটোৱে এক ছিট পাব। জয় জননী নাওটোৱে এক ছিট পালে দ্বিতীয় ৰাউণ্ডত। এতিয়া আকৌ আহি আছে আপোনালোকৰ ৰাজমাতা ভাৰ্চেছ দয়াল বৰষা। ৰাজমাতা ভাৰ্চেছ দয়াল বৰষা এই ছিটৰ আগত ছিটত আছিল। সেইটো ছিটত ৰাজমাতা পিছত পৰিছিল আৰু দয়াল বৰষাই 1 পইণ্ট পাই থৈছিল। এতিয়া চাওঁ কি হয় ৰাজমাতা ভাৰ্চেছ দয়াল বৰষা। আপোনালোকে চাই আছে, আপোনালোকে চাই থাকক একেবাৰে সমান সমান গতিত আহি আছে ৰাজমাতা ভাৰ্চেছ দয়াল বৰষা। দ্বিতীয়টো ছিটত আপোনালোকে দয়াল বৰষা নাওটোৱে আগত গৈছিল। এতিয়া চাওঁ ৰাজমাতা আগত যায় নেকি। যদি যায় আৰু এটা টান হ'ব, 3টা হ'ব টোটেল। আপোনালোকে চাই থাকক এতিয়া দেখা গৈ আছে ৰাজমাতা নাওটোৱে বহুত আগবাঢ়ি আছে। সেইবাবে ক'বলৈ পাৰোঁ আমি যে ৰাজমাতা নাওটোৱে দ্বিতীয় ৰাউণ্ডত প্ৰথম স্থান দখল কৰিব। ৰাজমাতাই দ্বিতীয় ছিটত 1 নম্বৰ পালে। এতিয়া আকৌ আহি আছে আপোনালোকৰ ডিয়াম এক্সপ্ৰেছ ভাৰ্চেছ জয় জননী। জয় জননী আৰু ডিয়াম এক্সপ্ৰেছৰ নাওটো আগতে ছিট হৈছিল। সেই ছিটত আপোনালোকৰ জয় জননী নাওটো 1 পইণ্ট পাই থৈছিল আৰু ডিয়াম এক্সপ্ৰেছে পিছত পৰিছিল 1 ছিট। এতিয়া দ্বিতীয়টো ছিট আহি আছে। আপোনালোকে চাই থাকক ডিয়াম এক্সপ্ৰেছ ভাৰ্চেছ জয় জননী। জয় জননীৰ লগত ডিয়াম এক্সপ্ৰেছ একেবাৰে সমান সমান গতিতে আহি আছে। ডিয়াম এক্সপ্ৰেছ নাওটো অলপ আগত আছে, জয় জননী নাওটো অলপ পিছতে আছে। আপোনালোকে চাই থাকক কোনটো নাও আগত যায় দেখা হ'ব অলপ পিছতে। বাঘৰ নিচিনাকৈ আহি আছে আৰু জয় জননী নাওটো পিছ পৰি আছে। ডিয়াম এক্সপ্ৰেছ নাওটোৱে 1 নম্বৰ পালে, জয় জননী নাওটো 1 নম্বৰ পালে। সমান সমান আছে, আৰু এটা ছিট হ'ব। এতিয়া আকৌ আপোনালোকৰ ছিট হৈ আছে দয়াল বৰষা ভাৰ্চেছ ৰাজমাতা। ৰাজমাতা এটা পইণ্ট পাইছিল আৰু দয়াল বৰষাও এটা পইণ্ট পাইছিল। এতিয়া যিটো নাও আগত যায় সেইটোৱে বিজয় বুলি ঘোষণা কৰা হ'ব প্ৰথম ৰাউণ্ড। মানে এতিয়া যদি ৰাজমাতা আগত যায় দয়াল বৰষাটো একেবাৰে কেঞ্চেল হৈ যাব, আৰু যদি দয়াল বৰষা আগত যায় ৰাজমাতাটো একেবাৰে কেঞ্চেল হৈ যাব। কিয়নো দুটা নাৱে 1 পইণ্টকৈ পাই থৈছে। এতিয়া চাই আছোঁ ৰাজমাতা নাওটোৱে বহুত পিছ পৰি আছে আৰু দয়াল বৰষা নাওটো বহুত আগত গৈ আছে। এতেই ক'বলৈ পাৰোঁ আমি দয়াল বৰষা নাওটোৱে বিজয় লাভ কৰিলে আৰু ৰাজমাতা নাওটোৱে কেঞ্চেল হ'ল একেবাৰে। এতিয়া আহি আছে জয় জননী ভাৰ্চেছ ডিয়াম এক্সপ্ৰেছ। জয় জননী ভাৰ্চেছ ডিয়াম এক্সপ্ৰেছ দুটা নাৱে মানে দুটা পইণ্ট পাই থৈছিল। জয় জননী এটা পইণ্ট পাইছে আৰু ডিয়াম এক্সপ্ৰেছ নাওটোৱে এটা পইণ্ট পাইছে। এতিয়া হ'ল চূড়ান্ত ছিট। এতিয়া যদি আপোনাৰ ডিয়াম এক্সপ্ৰেছে যদি এটা ছিট পায়, জয় জননী নাওটো একেবাৰে কেঞ্চেল হৈ যাব। আৰু যদি ডিয়াম এক্সপ্ৰেছ পায় জয় জননী কেঞ্চেল হৈ যাব, আৰু যদি জয় জননী এটা পইণ্ট পায় ডিয়াম এক্সপ্ৰেছ একেবাৰে কেঞ্চেল হৈ যাব। এতিয়া চাই থাকক আপোনালোকে কোনটো নাও আগত যায়। আপোনালোকে চাই আছে জয় জননী নাওটো বহুত আগত গৈ আছে। সেইবাবে মোৰ মতে এতিয়াই ক'ব পাৰোঁ যে ডিয়াম এক্সপ্ৰেছ নাওটো বাতিল হ'ব। জয় জননী নাওটোৱে এই ৰাউণ্ডত মানে বিজয় লাভ কৰিলে আৰু ডিয়াম এক্সপ্ৰেছ নাওখন একেবাৰে কেঞ্চেল হৈ গ'ল। এতিয়া আপোনালোকৰ ছেমি ফাইনেল খেল আৰম্ভ হ'ল। নাও আছে এতিয়া 3টা। মা জয় গুণ
আৰু আছে জয় জননী আৰু আছে দয়াল বৰষা মা জয়গুণ নাওটো একেবাৰে ফাইনেলত গৈছে সেইবাবে জয় জননী ভাৰ্চেছ দয়াল বৰষাৰ মাজত তামাম প্ৰতিদ্বন্দ্বিতাৰ মাজত বাইজ দিয়া হৈছে আপোনালোকে চাই থাকক দুটা নৈ একেবাৰে সমান সমান গতিতে আহি আছে জয় জননী ভাৰ্চেছ দয়াল বৰষা নাওটোৱে অলপ পিছত আছে আৰু জয় জননী নাওটো অলপ আগত আছে দেখা গৈ আছে এতিয়া আপোনালোকে চাই থাকক কোনটো নাও যাব দয়াল বৰষা নাওটোৱে তামাম স্পীডত আহি আছে এতিয়া একেবাৰে তামাম স্পীডত আছে একেবাৰে সমান গতিতে দুটা নাও আহি পালে দয়াল বৰষা আৰু জয় জননী এতিয়া আৰু ফাইনেল খেল দেখা নহ'ল কিয়নো এই জয় জননী ভাৰ্চেছ দয়াল বৰষা নাওটোৱে সমান গৈছিল বাবে দয়াল বৰষা মনা নাছিল সেইবাবে কিবা এটা কাজিয়াত লিপ্ত হৈছিল সকলোৱে মিলি কাজিয়াত লিপ্ত হোৱাত কমিটিয়ে এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল কি যে এই খেলটো আজিৰ বাবে স্থগিত ৰখা হ'ল দ্বিতীয় এই খেলখন কেতিয়া আৰম্ভ হ'ব ইয়াৰ কোনো ডিক্লিয়াৰ দিয়া নাই যদি কালি হয় আপোনালোকৰ নিশ্চয় পাব আৰু এই আজিলৈ ইমানেই থাকক